हेलो কি খবৰ আপোনালোকৰ আজি হৈছে 3 তাৰিখ 3 জুন আৰু আজি আমি গৈ আছো মা আৰু মই এয়া বেগে থেকে দেখিছনে আমি এখন নাটক শিকি আছিলো বিৰাংগনা আজি ফাইনেল ৰিহাৰ্সেল হ'ব আৰু কাইলৈ আমি গুৱাহাটী ৰবীন্দ্ৰ ভৱনত যাম আৰু পৰহিলৈ আমি প্ৰগ্ৰাম শ্ব' কৰিম মোৰ ড্ৰাইভাৰটো ড্ৰাইভাৰটো নহয় ড্ৰাইভাৰজনী এই আমাৰ কলেজৰ জিএস কৰিছা মোৰ চেনেল সেইকাৰণে মই এটা কাম কৰিলো ফটো মাৰি পিনে আপোনাক দি দিছো মানে এতিয়া উপায় নাই যে মোৰ চেনেলটো বোলে সাবস্ক্ৰাইব কৰি দিছে আমাৰ বস্তুবোৰ যা যোগাৰ কৰিছে আইতাহঁত ইমান ধুনীয়া ধুনীয়া আইতা ছাৰ আহিলে আপুনি কি বনাইছে আছিলে নি কি বনাইছে এখন কি কাইফাৰ হেনুত এটা চুঙা লগাই চুঙাটো বনাবলৈ চেষ্টা একেবাৰে শেষত দেখাম আৰু ন কেনেকুৱা হয় এয়া এখন হেংদাং আপোনাকে সুধিছে এয়া বস্তুবোৰ বনাই আছে এইটো আহোমৰ বেকগ্ৰাউণ্ডটো আইও সিহঁতে আইনা নাই পোৱা এই ভিডিঅ'টোতে চাই লৈছে মোক কেনেকুৱা লাগিছে বুলি এয়া ৰমণীসকল এয়া মোৰ কমলা সখী আজি আমি একদম মেখেলা চাদৰ পাহি 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 এয়া পাহি বস্তু চবেই হাতে হাতে লৈ লৈছোঁ আমি এয়া ফুল আৰু এইটো বাঁহৰ টুপি এইফালে পূৰা পিৰা ডলা ঢোল আৰু মই এয়া পূৰা লৈ লৈছোঁ চবেই তেনেকৈ এয়া তুমি কি পালা এইখিনি দায়িত্বত বাঁহৰ এয়া আমি এতিয়া 10 দিনৰ যি ৰিহাৰ্চেল হৈছিল আজি গুৱাহাটী যাম আৰু কাইলৈ আমাৰ হ'ব প্ৰদৰ্শন দেন এয়া চবেই হাতে হাতে লৈ লৈছে দে ব'লা ব'লা আপোনাক দেখাই নাই চাওঁ ইমান ধুনীয়াকৈ সাজি কাচি ওলাইছে এফালে ঘূৰি দিয়ক এবাৰ হেল্ল' গুড মৰ্ণিং গুড মৰ্ণিং কি ল'লা তোমালোকে কি পালা ভাগ্যত চাউল পালা ঘৰত ওলাইও শেষ নহ'ল আহি পেলাই ষ্টেচনত উলিয়াব এয়া মেকআপ আৰ্টিষ্ট হেয়াৰ ষ্টাইলিষ্ট নিগনি বৰা দৰৱ খালে মানুহ নমৰে এক ৰাইজ হস্তাটো পাই যাব পইচা দিলে হৈ যাব গৈ আছো আমি ট্ৰেইনত হৈছে দুটাই এবাৰ হাই গৈ দিয়া জোতা উলিয়াই কি কৰি আছা Total kago go. আমাৰ পাৰ্টনাৰ তুমি
তোমাৰ মৰমে মোক দেহ তুলিলে ঘৰ। এই গৈছে পৰা হৈ গৈছে। মই নকৰিবা দেই। এতিয়া বুকুখন যাব এতিয়া। এয়া এতিয়া বুকুখন চলিছে দেখিছা। পাহিবা ইমান ধুনীয়াকৈ বহি আছে। তুমি ভাল লগতে বহি থাকা আকৌ। হা ভাল লগতে বহি থাকা। কেলৈ মা মাকক কান্দি আছে। মাকক বিচাৰি ফুৰিছে যে গৈছোঁ বেজি ল'ব গৈছে বুলি নহ'লে একেবাৰে মানে ল'ৰাটো কেঁচি পেলাব। বাপেক তই খবৰ নাই কি হ'ল এতিয়া আমি গৈ আছো। হাই এই বহুত দেৰি বোলে ইমানেই বোলে তাই চেক কৰি গৈছে আমাৰ ভাইটি কণমানি আমাৰ অকণমানি কেঁচুৱাটো। তাৰপিছত এয়া আমি চবে বহি আছো। এয়া মইনা শুই উঠিছে। এতিয়া আমাৰ কণমানিটিক ফুটটো দিয়া হ'ব ধুনীয়াকৈ। এয়া আমি বৰ্তমান পালোহি। পোৱাগৈ নাই, নাৰেংগী পাৰ হৈ অকণমান আগত আছোহি। বাকী আছে মই বৰ্তমান পাহাৰী মোবাইলটো মই লৈ আছোঁ, তাত মই ভিডিঅ' বনাইছোঁ। এয়া বাকীবোৰ আমি পামগৈ ন এতিয়া। পুৰা শুলে কিন্তু পুৰা শুলে আকৌ পুৰা শুলে। হাৱাত ভাঙা আছে পুৰা হৈছে। নাই আমিতো হোৱা নাই, এনেকৈ আছোঁ আৰু। অহাৰ পৰা অকল এনেকৈ কোন মই হৈছে হেৰি কৰিব এইটো বুলি কয়। আকৌ আমি পাই লওঁগৈ তাৰপিছত আকৌ আপোনালোকক দেখাম, লগ পাই থাকিম ন। আমি পাই গ'লোহি গুৱাহাটী আৰু এতিয়া যাম ৰুম আৰু দেখাই আছোঁ। এয়া চাব স্কিপ নকৰাকৈ চাব শেষলৈকে দেই। এইফালে বস্তু বাহানি নমা হৈ গ'ল। শ্যামলী কি হ'ল পাহি ফাইনেলি আমি ৰুম আহি পালোহি। মই বহুত ৱেইট কৰি আছো ব্লগটো কেতিয়া চাবলৈ পাওঁ। আমি ক'ত আছো কি আছিলে নামটো? আমবাৰীত আছো। এইডোখৰ কি হয় গুৱাহাটী হেৰি কি বুলি কয় আমি আমবাৰীত আছো। ইয়াৰ পৰাতো বেছি দূৰ নহয়। কাইলৈ শ্ব' আছে। মই সদায় এইফালে চাই পাওঁ, এইফালে কেমেৰাটো আছে। এয়া আমি তলত পূৰা মেট্ৰেছ পাৰি চবেই ৰেডি আৰু শুবলৈ। ট্ৰেইনততো এনেই শুয়ে আহিছিলোঁ, কিন্তু ইয়াত এনেকৈ শুৱাটো বহুত পাৰ্থক্য ন। এইফালে গা নুধা লেতেৰা পানী কিবা এটা খুৱাই পাই দোকানত বিদ্যা। এইফালে গোটেই বস্তু এক্সপ্ৰেছন তুমি পাৰিবা ৰাজন, তুমি পাৰিবা। মেইন কথাটো হ'ল কি, মই আগতে মঞ্চত তেনেকৈ অভিনয় কৰি পোৱা নাই। এবাৰ কৰিছিলোঁ জয়মতী, আৰু এতিয়া নেক্সট টাইম হ'ব বীৰাংগনা সতী সাধনীত। গতিকে সেই
প্ৰথম এনেকুৱা এটা কেৰেক্টাৰ লৈ কৰিছোঁ আৰু ডাইৰেক্ট মই ৰবীন্দ্ৰ ভ্ৰমণত কৰিব পাৰিছোঁ সেইটো মই আটাইতকৈ ডাঙৰ কথা আৰু ভয়ো লাগিছে ভালো লাগিছে যে মই এনেকৈ জাষ্ট আৰম্ভ কৰি পেলাই ইমান ডাঙৰ এখন মঞ্চত কৰিব পাৰিছোঁ তাৰ বাবে সৌভাগ্য বুলিও ক'ম নিজকে আৰু ছাৰহঁতেও বহুত কষ্ট কৰিছে যাতে সকলোৱে ভালদৰে শিকে ভালদৰে পাৰফৰ্মেঞ্চ কৰিব পাৰোঁ প্ৰথম যিহেতু কৰিম সৰু সুৰা ভুল হ'ব পাৰে গতিকে ক্ষমা কৰিব তাৰ বাবে শিকি যাম কৰি যাম কাইলৈ 5 জুনত আমি বীৰাংগনাখন কৰিম গতিকে আপোনালোক সকলোৱে আশীৰ্বাদ দি থাকিব সাহস দি থাকিব তো আজি আৰু বিশেষ ভিডিঅ' নবনাওঁ কাৰণ ইমান লং জাৰ্ণি কৰি আহিছোঁ ভাগৰ লাগিছে শুই থাকোঁ আৰু কাইলৈ আপোনালোকক দেখাই আছোঁ কি হয় গুড নাইট